এইবাৰ পথাৰখন বহুত কষ্ট কৰিলো ন ভাই হয় মন হীৰা দৈ চাইকেল নহয় পিলিঙা মন হীৰা দৈ ডেকা নহয় পিলিঙা ৰধলা পথাৰত আহিবা ঐ নিজান হাই দোস্তি হাই হাই কহ কি হল তোৰ চাইকেল সকলো ঠিকে আছে তই কিন্তু ঠেলি কিয় আহিছ বে কাৰণ আছে তোৰ কি কাৰণ আছে এই তকলাই চাইকেল ঠেলিয়ে ভাল পায় চলাই ভাল নাপায় কি আচৰিত ব্যক্তি বে দে তেতিয়া হলে বিহকে এটা খোৱা হে কাগজ বিটাকে খা চলাই চলাই তো নাই বল আজি তাৰ টনা খুলিবি গৰুকেইটা আহিলি ঘৰত খৰি নাই খৰি বিচাৰিব লাগে ঘৰত ইমানখন কাম কৰি আছে কোনে কৰিব যা গৰু আনগৈ বল আজি চিনাকি হৈয়ে যাওঁ কিন্তু গৰু হে এইবোৰ বাদ দে বল 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 হাই মই জিৰো আম্বানী এইটো আকৌ কেনেকুৱা নাম হয় মই মুকেশ আম্বানীৰ একেলগতে থকা মানুহ হাই মই গৌৰৱ মই ৰদালি ৰদালি বে নাজানো ক'ত তুমি থাকা নাজানো মই ক'ত থাকো জানো মাথোৱা ব'লা আমি এতিয়া ঘৰলৈ যাওঁ সপোন ভাজ তোমাৰ সালা চিনাকি হৈও ফোন নাম্বাৰটো কিয় লগ নাৰিলে ৰ চালা গোদালি চিনাকি হলো যেতিয়া ফোন নম্বৰটো দিবা নেকি ৰদালিয়ে ৰোধে দিয়ে ফোন নম্বৰ নিদিয়ে নহয় নাম্বাৰটো নিদিলি নেকি
হেই চালা নিদিলে বে হা ভাই অহা ঘন্টাত ফুল গাড়ির নাম্বার কোথায় আছে